আৰু আপোনালোকে কিবা ক'ব নেকি আৰু? আমাৰ ইয়াত অধিৱেশন হৈছে, সকলো ৰাইজ আহক, আমাৰ সহায় সহযোগিতা কৰক। আমি সেইটোকে আশা কৰিছোঁ, আমাৰ অধিৱেশনখন যেন সুকলমে পাৰ হৈ ৱেলকাম যাওক। টু ৰঙিয়াল ব্লগ। নমস্কাৰ খুলুংবাই। আৰু মই আজি আছোঁ শ্ৰীমন্ত চাপৰি, য'ত হৈ আছে অধিৱেশন, শংকৰ অধিৱেশনৰ প্ৰস্তুতি চলি আছে। তো ক'ত কেনেকুৱা প্ৰস্তুতি চলি আছে সম্পূৰ্ণ দেখুৱাম, কিন্তু তাৰ মাজত এটা কথা কৈ দিওঁ, মই সম্পূৰ্ণ আপোনালোকক বেকগ্ৰাউণ্ডেদি বা যেনেকৈ নহওক দেখুৱাম, কাৰণ কিয় তাত চলি আছে গান, আৰু গান চলি থাকিলে কপিৰাইট মানে ষ্ট্ৰাইক লাগি যায়। তো তাৰ বাবে যিখিনি সম্পূৰ্ণ দেখুৱাব নোৱাৰিলেও যিখিনি পাৰোঁ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে মই জনাব বিচাৰোঁ যে 10, 11, 12 আপোনাৰ অধিৱেশন আছে। তো আপোনালোকে সকলোৱে আহিব, চাব ক'ত কেনেকুৱা কি হয় নহয়। তো মই দেখাব নোৱাৰিম, তো আগতীয়াকৈ প্ৰস্তুতিৰ যিটো ভিডিঅ' সেইটো আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। তো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব, কিয়নো আপোনাৰ এটা শ্বেয়াৰে এজন মানুহক ইয়াত চাবলৈ চান্স দিব পাৰে। আৰু ফ্ৰেণ্ডছ, এয়া আইসকলে কাম কৰা লোকসকলক চাহ দিছে, লাড়ু দিছে, আপোনালোকে চাব পাইছে। আৰু আপোনালোকে কিবা ক'ব নেকি আৰু? আমাৰ ইয়াত অধিৱেশন হৈছে, সকলো ৰাইজ আহক, আমাৰ সহায় সহযোগিতা কৰক। আমি সেইটোকে আশা কৰিছোঁ, আমাৰ অধিৱেশনখন যেন সুকলমে পাৰ হৈ যাওক। তো গম পালে সহযোগ কৰিব লাগে, যিকোনো অধিৱেশন হওক, য'তে নহওক সকলোৱে মানে সহযোগ কৰিব লাগে, হয় নহয়? নিজৰ বুলি ভাবি আহিব লাগে। তো খুবেই ভাল লাগে ৰাইজনীক লগ পাই। কৃষ্ণ। এইটো কিহৰ কাৰণে বনাই আছে? কিহৰ ঘৰ হ'ব এইবিলাক? তো এনেকৈ প্ৰস্তুতি চলি আছে অধিৱেশনৰ। তো শেষলৈ চাই থাকক, কি দেখুৱাব পাৰোঁ আপোনালোকক। আৰু যাই নহওক, গানটো বন্ধ হৈ গ'ল ফাইনেলি। তো গানটো বন্ধ নহ'লে কপিৰাইট লাগি গ'ল হয়। যাই নহওক, আপোনাৰ এয়া বাজি গ'ল আৰু গানটো। আৰু ফ্ৰেণ্ডছ, এইখন হৈছে আপোনাৰ ডাঙৰ যিখন মঞ্চ হয়, এইখন মঞ্চ। আৰু ইফালে ওপৰত আপোনালোকে চাব পাৰে যিবিলাক ওলমি আছে, এইবিলাক সম্পূৰ্ণ ধানেৰে সজা হয়। আপোনালোক সম্পূৰ্ণ দেখুৱাব চেষ্টা কৰিছোঁ বাৰু। আৰু পাতবিলাক যে দেখিছে, সম্পূৰ্ণ তালৰ পাত হয়, আৰু খুব ধুনীয়াকৈ সজাইছে। এতিয়া লাইট থাকিলে আপোনালোক ভালকৈ দেখুৱাব পাৰিলেও হয়। আৰু যাই নহওক, এতিয়া আপোনালোক দেখাই গৈ আছোঁ মঞ্চখন। আৰু ফ্ৰেণ্ডছ, এইখনে হৈছে সেইখন মূল মঞ্চখন, যিখন মঞ্চ সজোৱা গৈছে একদম সম্পূৰ্ণ বাঁহ আৰু পাতেৰে সজোৱা গৈছে। খুব ধুনীয়াকৈ আপোনালোকে আহিলে ভালকৈ দেখা পাব।
হয়তো মোবাইলত ভালকৈ দেখাব পৰা নাই বা দেখিব পোৱা নাই আৰু ইয়াৰ পৰা চালে আপোনালোকে এই ধানবিলাক দেখা পায় বুজিছেনে সম্পূৰ্ণ ধান এই মূৰৰ পৰা সেই মূৰকলৈকে ধানেদি সজাই থৈ গৈছে আপুনি এই মঞ্চখনত কাম কৰি আছে কিমান দিনৰ পৰা কাম চলি আছে এইটো 15 দিনমান হ'ল 20 দিনমান হ'ল 15-20 দিন হ'ল ন তো গম পালে 15-20 দিন সিহঁতে দাদা এটা কাম কৰি আছে কৰি থাকিলেও শেষ কৰিব পৰা নাই আৰু কিমান দিন লাগিব একদিন দুদিন আৰু 3 দিনমান লাগিব আৰু 3 দিন লাগিবই তো বহুত কষ্ট কৰি কাম কৰি আছে এখেতসকলে তো এখেতসকলৰ কাৰণে ভিডিঅ'টো এটা লাইক দি দিব নে কি কয় দাদা তো আৰু আমি চাওঁ এতিয়া বেক চাইডে য'ত ভাওনা হ'ব সেইখন মঞ্চত আপোনাক দেখাই আছোঁ আহক আৰু ফ্ৰেণ্ডছ এয়া নীলাকৈ যে পেণ্ডেলটো আপোনালোকে দেখিছে ইয়াত হ'ব আপোনাৰ ভাওনা আৰু সেয়া মোৰ পিছফালে যিখিনি আপোনালোকে সম্পূৰ্ণ খেৰৰ ঘৰ দেখিছে এই লাষ্ট টাৱাৰটোক লৈকে সেইবিলাক সম্পূৰ্ণ হ'ব আপোনাৰ বেক চাইডে যিটো মই পেণ্ডেল দেখি আছোঁ এই পেণ্ডেলটো কি হ'ব এইটো কাৰ্যালয় মানে কমিটিবিলাকৰ যিমানবিলাক উপ কমিটি আছে হয় উপ কমিটিবিলাকৰ কাৰ্যালয় আৰু এইটো বেক চাইডে এইটো সেৱা বাহিনী শিবিৰ এইটো হ'ল সেৱা বাহিনী শিবিৰ আৰু ইফালে আপোনাৰ মানে প্ৰতিনিধি শিবিৰ তাৰ বেক চাইডত আছে এইটো হেৰি শিবিৰবিলাক যিমানখন জিলা আছে প্ৰতিখন জিলাৰ নিজৰ নিজৰ নাম লিখাই থাকিব এখন জিলাৰ দুটাকৈ শিবিৰ থাকিব তাত যিমানবিলাক ভকত বৈষ্ণৱ আহিব তাত তো আপোনালোকে কেনেকুৱা কি হ'ব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো ইয়াতে শেষ কৰোঁ আৰু গধূলিও হ'ল আমি যাব লাগিব তো আজিলৈ ইমানেই আছিল তো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব কিয় শ্বেয়াৰ কৰিব বহুত মানুহে হয়তো এইবাৰ নাজানিব পাৰে আৰু ইয়াত আহিব গ'লে কেনেকৈ আহিব মই সম্পূৰ্ণ আপোনালোকক এড্ৰেছ দি আছোঁ যদি আপোনালোকে ৰঙিয়াৰ পৰা আহে ৰঙিয়াৰ পৰা আহি শ্ৰীমন্ত চাপৰি নামিয়ে তাৰ পৰা 1 কিলোমিটাৰ বেছি দূৰ নহয় আপোনালোকে বেটেৰী ৰিক্সাতো আহিব পাৰিব আৰু খোজকাঢ়িও আহিব পাৰিব তো যেনেকৈ আহে আপোনালোকৰ সুবিধা মতে আহিব তো বাই বাই